ডিমু পঞ্চায়তৰ পৰা কাজিয়া হ'বলৈ আৰম্ভ কৰিছে। लामायावनो दंगासिनो प्रटाटाया टर्टिलकटले माबाया हाबनो नादो जोंनि मेम्बारा हाबनो ना এইটো ভংগ হল মানে লাঠি উঠাউঠি হৈ গ'ল এইকাৰণে আজি এইটো ভংগ হৈ গ'ল। স্যাৰ আমি এইটো গাঁৱৰ পৰা মই ৰাইজৰখিনি কৈছোঁ, আমি যেতিয়া নেকি ইলেকশ্যন কৰিলোঁ আমি কোনো জাতি বা ধৰ্ম বা বৰ্ণলৈ কিনে আমি ভোট দিয়া নাই। এই ছাত্ৰত আমি ভোট দিয়া নাই। আমি যোনজন কেণ্ডিডেটটো শুদ্ধ, যোনে সমাজৰ ভাল কাম কৰিব, এখেতকে আমি ছাপোৰ্ট কৰি কিনে ভোটটো দিছোঁ। সেইমতে এতিয়া সভানেত্ৰীও এতিয়া গঠন কৰিবলগীয়াত আমি সকলোকে দেখি পাইছে। এতিয়া 6জন সদস্যটো নলনী বসুমতাৰীকে সভানেত্ৰী এটা বনাবলৈ মৰুমী বসুমতাৰীকে সভানেত্ৰী বনাবলৈ কাৰণে এতিয়া উপস্থিত আছে। কিন্তু আজি আমাৰ যিটো নতুন এটা ব্লকত সেইটো শিৱসাগৰত আছিল আজি, কিন্তু ডিমুত আহি পালে। কিন্তু ইয়াত এনেকৈ দৃশ্য দেখি পালোঁ, আজি মানে লাঠিটো কোনো ভাগ নজুৰিলে। খুব মাৰপিটৰ মাজত আজি সেইটো সভানেত্ৰীৰ শপত গ্ৰহণৰ সময়ত বিশৃংখলা কৰি দিলে। তেনেকৈ কিবা আজি শুদ্ধ নহ'ল। গতিকে আমি এইটো বিচাৰিছোঁ যে আমাৰ এইখন ব্লকটো এটা মানে যিটো সুৰক্ষিত জেগাত হ'ব লাগে। মই বহুত লাজ পাইছোঁ, এনেকৈ হ'ব নালাগে। আৰু পিছত পৰিকল্পনাত যাতে আমাৰ মুখ্যমন্ত্ৰী দেৱো সেইটো চিন্তা কৰিব লাগে যে সেইটো কিয় হ'ব পাৰে। চৰকাৰে যিটো কৈছিলে আমি সেইমতে কৰিছিলোঁ, কিন্তু ইমানখিনি খেলাৰ পাছত আজি কিয় জাতি বৰ্ণ কৰি পেলাই সিহঁতে খাৰিব বিচাৰিছে। ইমানখিনি ধৰণটোতো হ'ব নালাগে বুলি আমি ভাবোঁ। কাৰণ এনেকৈ যদি হ'বলগীয়া হ'লে আগৰ দিনত কি টাঙন টকন তুলি কিনে আমিতো ভোট দিয়া কাৰোবাক পিটি মাৰিতো আমি ভোট বিচৰা নাই নহয়। এতিয়া আপোনালোকে কি এতিয়া আমাৰ মতেতো শান্তিকে আজি হোৱাটো আমি কামনা কৰিছিলোঁ, কিন্তু এনেকুৱা নহ'ল। গতিকে এনেকুৱা হ'ল যে আজিতো যিটো দেখুৱাইছে প্ৰশাসনে কিছুমান আছিল, কিন্তু সেইটো কণ্ট্ৰল কৰিব ধৰি ৰাখিব নোৱাৰিলে। কিন্তু আজি মই নোহোৱাটো আমি দুখ পাইছোঁ। কিন্তু কেতিয়া কৰিব এইটো চৰকাৰে কেতিয়া কৰিব এইটো ময়ো নাজানে। যে কালি হ'ব লাগে পৰহি হ'ব লাগে এইটো মই নক'ম। চৰকাৰক কি এনেকুৱা এতিয়া আমি এইটো যদি শপত গ্ৰহণ যোৱা সময়ত চৰকাৰে সেইটো এটা আমাক কিবা দিব লাগে, সুৰক্ষা এটা বাহিনী দিব লাগিব। অন্যথা আমি তাত কোনোবা মাথাত পাতি দিবলৈতো আমি যাব দিব নোৱাৰে। আমি তাত কিবা এটা যুদ্ধ ছিষ্টেমত আমি যোৱা নাই। এটা ন্যায়মতে আমি কিবা কৰি কিনে আমি তাত গৈছিলোঁ শান্তিমতে।